পটককে যে মই বেংকৰ কেচিয়াৰ এচিষ্টেণ্ট আছিলোঁ ইমান ডাঙৰ চাকৰি কৰিছা আৰু এতিয়া পইচাৰ কাৰণে ঘূৰি ফুৰিছা কিন্তু মই তোমাৰ মান্থলি পেমেণ্ট কৰি কৈছো কেনেকে জানে এডালে অসভ্য নিচিনা চিকুটি থাকিলে পইচা নিদিয়াকে যে মোক গাত হাত লগাব নোৱাৰিব আপুনি আৰে মান্থলি পেমেণ্ট কৰিম নহয় আপুনি আমি বেংকত কি চাকৰি কৰিছিলোঁ জানে নাজানো কোৱাচোন কোৱা কেচিয়াৰ সন্মুখত আমি দুয়োটাই এনেকৈ জিভাখন নিলে ৰখি থাকিব লাগে কেচিয়াৰ এনেকৈ পইচা গণি থাকে জিভা পালৈ বহুত হাই পাইতো হয়নে নহয় একে চৌকে আৰু যে আমি ফকতীয়া ল'ৰা নহয়তো আমাৰ দেউতা বহুত ওপৰ ক্লাছৰ মানুহ ন হয় এইফালে চাই আছ ওপৰত নাই নহয় এইফালে চা আমি বহুত ওপৰ ক্লাছৰ মানুহ মোৰ যে দেউতাই কোটি লগত টকাৰ লগত খেলা কৰে মোৰ দেউতা খোৱাৰ পৰা উঠাৰ পৰা ৰাতি শোৱালৈকে AC ৰুমত উঠা বহা কৰে আকৌ কোটি টকাৰ লগত খেলা কৰে ন কি আছিল মোৰ দেউতা কোৱাচোন বাৰু কি আছিল মই এজন ইমান টকাৰ মালিক এতিয়া মই চকীদাৰ এতিয়া তো আপুনি কিমান দিব পইণ্টলৈ আহক ন চৌকে হ'ব এতিয়া তোমালোকে চিন্তা নকৰিবা তোমালোকে মোক এজন দিয়া আৰু মান্থলি পেমেণ্ট কৰিম কিন্তু এটা চুক্তি আছে কি চুক্তি মই মান্থলি পেমেণ্ট কৰাৰ পিছত মই যেতিয়াই এৰি কৈছোঁ তুমি কিন্তু কেতিয়াও মুখেৰে মাতিব নোৱাৰিবা এইখন কিন্তু চুক্তি তুমি চহী কৰিব লাগিব দৰমহা ৰেগুলাৰ পামনে নিশ্চয় তুমি ৰেগুলাৰ পাই থাকিবা মই যিমান চিকু দিম তুমি মাহটোত মুখেৰে মাতিব নোৱাৰিবা হয়ে কি কওঁ হ'ব কথা শুনা মই ডবল মানুহ নলওঁ হ'ব মই অকলেই থাকিম আমাৰ আগবাঢ়া তেনেহ'লে ব'লো ব'লা